নমস্কাৰ মই পাৰ্থপ্ৰতিম ব্লগাৰৰ কেমেৰা নেকি হেল্ল' এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লয়নমণি দত্তলৈ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই আৰু আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আছোঁ বাৰ্তালাভত আজিৰ দিনটো আমাৰ কাৰণে বিশেষ হয় আজি কোনো অভিনেতা অভিনেত্ৰী নাহে কোনো গায়ক গায়িকা নাহে আজি আমাৰ বাৰ্তালাভৰ ফাৰ্ষ্ট বেটছৰ সকলো ছাত্ৰ ছাত্ৰী আহিব আজি আমাক চাৰ্টিফিকেটসমূহ দিব আৰু বহুত বেছি ভাল লাগিছে যিহেতু সকলো এতিয়া বিভিন্ন স্থানত কৰ্মৰত হৈ আছে তেওঁলোকৰ অনুভৱসমূহ আমি জানিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমাৰ ভাস্কৰ আহিলে দেখুৱাম বাৰু মুখকেইখন আপোনালোকক ভালকৈ চাব ভিডিঅ'টো শেষলৈকে আৰু আমাৰ ND24ৰ ৰাজদীপ বাইলুং ছাৰ আহিব আজি তেওঁকো দেখুৱাম গোটেই অনুষ্ঠানটো অকণমান থুলমূলকৈ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব বলক যাওঁ আহিছে এতিয়া আৰু দুজনমান আহিবলৈ বাকী আছে কিনো কৰি আছে দেখুৱাওঁ বলক এতিয়া মানে আমাৰ বহুত কথা হৈছে বহুত দিনৰ মূৰত পাইছোঁ যিহেতু হেল্ল' ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব তই গা ধুলি নে ইমান দেৰিকৈ আহিছ যে চাওঁ নীলুত পল ৰাতি নুশুৱে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পতাৰ কাৰণে চকুৱে অৱস্থা কয় না পাৰ্থ অনন্ত অংকুৰ পাৰ্থ দা সুপ্ৰভাত বন্ধুসকল বাৰ্তালাপলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ বাৰ্তালাপৰ প্ৰথম বৰ্ষৰ যিসকল আছিলে ছাত্ৰ ছাত্ৰী তেখেতলোক আহিছে তেখেতলোকক আজি আমাৰ ফালৰ পৰা বাৰ্তালাপৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰা হ'ব লগতে তেখেতলোকৰ অভিজ্ঞতাৰ বিষয়ে আমি কিছু জ্ঞাত হ'ম আৰু আহি আছে ৰাইজসকল আৰু আহি আছে বিশেষ এজন ব্যক্তিও আহি আছে তেখেতক এতিয়াই নকওঁ আহিছে পিছত আপোনালোকে চাই ল'ব আৰু পিংকিক আমি এতিয়া নিদিওঁ পিংকি এবছৰীয়া আছে তাই ছমাহ কৰিবলৈ গৈছিলে পিংকি আৰু কেইদিনমানৰ পাছত পাব নমস্কাৰ মই পাৰ্থপ্ৰতিম ব্লগাৰৰ কেমেৰা নেকি কেমেৰাটো ব্লগাৰ নেকি আমাৰ নয়নমণি নেকি নয়নমণি বহুত লগ পোৱাৰ মন এটা আছিলে তাইক লগ পালোঁ আজি বহুত ভাল লাগিল এনে স্ক্ৰীণত দেখি থাকোঁ সদায় কিন্তু আজি এতিয়া সৌভাগ্য বুলিয়ে ক'ব লাগিব নিশ্চয় আজি লগ পালোঁ সিহঁতে মোক আজি 7 মাহ ধৰি পাইছে মিছা কথা কৈছে কিন্তু চাই থাকিব আৰু আমাৰ বাৰ্তালাভৰ HR ছাৰ মনজ্যোতি মুদৈ ছাৰ এতিয়া একদম কামত ব্যস্ত ছাৰ কিবা এটা কওক ভাল লাগিছে আজি প্ৰথম বেটছক আমি চাৰ্টিফিকেটসমূহ দিম ভাল লাগিছে ধন্যবাদ আৰু এই আমাৰ ইমু আমলেট আৰু এই আমাৰ ববিতা আজি ববিতা বাৰ্থডে সকলোৱে ববিতাক উইচ কৰিব হেপী বাৰ্থডে ভাল লাগে আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাতে কুবৰি হাঁহিটো বেছিয়ে হ'ল ফটোৰ পৰ্ব চলিছে অনন্ত চাৰ্টিফিকেট পাই তোমাৰ অনুভৱ কেনেকুৱা অনুভৱ বহুত ভাল বাৰ্তালাপত পঢ়িলেও ভাল পালোঁ পঢ়ি ভাল পালে অনাগত দিনতো নতুন নতুন আহক তোমালোকেও অনুপন্থিত আৰু জ্ঞান বিকাশ মনবিলাকে বিচাৰি পাওক পঢ়াৰ সন্ধান শুভকামনা আছে ধন্যবাদ শুভকামনা আছে ইয়াক বহুত ফৰ্মাত শিকাবলগীয়া হৈছে নয়নমণি কি কৰি আছা মই মিঠা দিলাই ভাগ কৰি আছোঁ
হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই Happy birthday, dear Bobita. Happy birthday to you. আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোক।